সেইদিনা মা ইয়ালৈ কিয় আহিছিল মই গম পাইছোঁ। কিয়? বাবাই সন্মতি দিছে যেতিয়া আমি আৰু বেছি অপেক্ষা কৰি থকাৰ কোনো কাৰণ নাই। বিয়া এখন পাতো বুলিয়ে পাতিব পাৰি নেকি? একেটা ৰুমত থাকিলেও এতিয়ালৈকে আমি হাজবেণ্ড আৰু ৱাইফ হোৱা নাই। মই ঠিক বুজি পোৱা নাই। তই বাৰু তোৰ বোৱাৰীজনীক কেনেকুৱা হোৱাটো বিচাৰিছ? সংস্কাৰী, ঘৰখন ভালদৰে ধৰি ৰাখিব পৰা। তেনেকুৱা এজনী ছোৱালীয়েই মোৰ নজৰত আছে। ওলাইছো নে? ওলাইছা মা, যোৱা যোৱা ওলাইছা। জমনিটো মই বুজামহে। এইটো তোমাৰ ৰুম আৰু এইটো তোমাৰ ইয়াত কাপোৰ থবা, তলা চালি জোতা চেণ্ডেলবিলাক থব পাৰিবা, অলপ চাফা কৰি ৰাখিবা। আমাৰ ঘৰ আমি চাফা কৰি ৰাখোঁ। বহিছা বিচনাখন কিমান কোমল, ইমানটো কোমলে হ'বলৈ আৰু কোমল লাগিব। ঠিক আছে, মোৰ ডাইলগখিনি মন গ'লে ৰাখিব পাৰা, নহ'লে নাৰাখিব পাৰা। এতিয়া আমি আৰু কথা পাতিম। এজনী গ'ল আজি, গ'ল এই গ'ল। আচ্ছা, ইয়াতে এচি আছে আৰু যিমান মন যায় এইটো কি আহিল ঐ? চবতে মিলাই ল'ব পাৰা। কাটি দিওঁ, এইটো টিপি দিলে হ'ল। সেইবাবে তাক মই ঘৰলৈ লৈ গ'লোঁ। বাছ, মই আৰু এইবোৰ কথা শুনিব বিচৰা নাই। তোমাৰ কিবা বেলেগ কথা আছে? নাই। যদি নাই তুমি বহা, চাহ একাপ দি আছোঁ। বেলেগ মই কথা আছে। আপুনি ঘৰতে আছে? আছোঁ, ঘৰতে আছোঁ। কিয় থাকিব নালাগিছিল নেকি? নাইহে, মই ধেমালি কৰিছোঁ। ধেমালি মোৰ লগত? মোৰ কিন্তু ইয়াত ধেমালি কৰাৰ কোনো অভ্যাস নাই দেই। কোৱাচোন কিয় আহিলা? মোৰ কিন্তু তেনেকুৱা ধেমালি কৰাৰ অভ্যাস নাই। কোৱাটো দে চালা একদম মানে ইয়াতে দিওঁ মই এলচিকেখনত কি কৰিম আৰু লৈ থৈ দিম চিনাকি হ'লা কথা